ফাইনেলি আমি আহি পালোঁ এতিয়া আৰু এইফালে প্ৰথমটো পূজা মণ্ডপত আহি পাইছোঁ এয়া চাওক গেট এইফালে এতিয়া সোমাই যাওঁ কেনেকুৱা হৈছে আপোনালোকক দেখাম ভিতৰলৈ যাওঁ কিমান মানুহ সেয়া মানুহ ভাবিছিলোঁ ডাৱৰীয়া বুলি ইমান মানুহ নাহিব বুলি আৰু এইফালে চাওক কিমান মানুহ চব বলক আৰু যাওঁ ফাইনেলি আমি প্ৰথম মণ্ডপটোলৈ আহি পাইছোঁ আৰু এইফালে চাওক মণ্ডপৰ গেট ড্ৰাইভাৰ এয়া চাওক লাইটৰ লগত কিমান ধুনীয়াকৈ সজাইছে গেটটো চাওক মই আজি ভিতৰলৈ নাযাওঁ আপোনালোকে গম পাইছে কেলৈ নাযাওঁ এনে গ'লোহেঁতেন আমাৰ ছোৱালী মানুহৰ মাইকী মানুহৰ প্ৰব্লেম যিহেতু আছে এইটো প্ৰব্লেমৰ কাৰণে আজি মই ভিতৰলৈ নাযাওঁ ত' আপোনালোকক বাহিৰৰ পৰাই দেখালোঁ আৰু মা দুৰ্গাক মোৰ বাহিৰৰ পৰাই সেৱা জনালোঁ ত' এয়া চাওক আৰু বাহিৰৰ দৃশ্যটোৱে আপোনালোকক দেখাওঁ ভিতৰতো যিহেতু দেখাব নোৱাৰোঁ হয়তো আমাৰ সিজনে সোমাই যাব পাৰে সিজনে যদি সোমাই যায় পাৰিলে আপোনালোকক ভিতৰৰ দৃশ্যটো অকণমান দেখাবলৈ চেষ্টা কৰিম অকণমান বজাৰ কৰিছোঁ আৰু এইফালে ল'লোঁ আৰু ফুলি এযোৰ লৈছোঁ এই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব ত' এইফালে আমি বজাৰ কৰি আছোঁ ত' এইফালে আমি ছেকেণ্ডটো পূজা মণ্ডপত আহিছোঁ চাওকচোন কিমান ধুনীয়াকৈ বনাইছে মণ্ডপখন চাওকচোন ইমান ধুনীয়া লাগিছে মানে আপোনালোকৰ ভিডিঅ'ত কেনেকুৱা লাগিছে নাজানো মই কিন্তু বহুত ভাল পাইছোঁ এইটো মণ্ডপটো চাওক কিমান ধুনীয়াকৈ বনাইছে এয়া আমাৰ 3 নম্বৰটো পূজা মণ্ডপ এয়া চাওক কিমান ধুনীয়া এইখনো বহুত ধুনীয়াকৈ সজাইছে বগা আৰু ৰেডৰ কম্বিনেশ্যন পুৰা মানে ভাল লাগিছে এয়া চাওক বৰষুণৰ কাৰণে অকণমান কাপোৰটো বগা কাপোৰ যিহেতু অকণমান লেতেৰা হৈছে কিন্তু বহুত ধুনীয়াকৈ সজাইছিলে কিন্তু বৰষুণ যিহেতু দি আছে বগা কাপোৰ অলপ লেতেৰা হৈছে কিন্তু বহুত ভাল লাগিছে এইখন আপোনালোকক মই অকল বাহিৰখনহে দেখাব পাৰিছোঁ আপোনালোকক ক'লোৱে যে আমাৰ মাইকী মানুহৰ প্ৰব্লেম হয় যিহেতু সেইটো কাৰণে মই মানে এইবাৰ পূজাৰ ভিতৰত গৈ মাক সেৱা কৰিব পৰা নাই ত' আপোনালোকক বাহিৰৰ পৰাই দেখাই আছোঁ আৰু এখন পূজা মণ্ডপত আমি আহিলোঁ এয়া চাওক এয়া সেইখনো বহুত ধুনীয়া সেয়া চাওক এইখনো ইমান ধুনীয়াকৈ সজাইছে লাইটৰ লগত ইমান ভাল লাগিছে মানে সকলোবোৰ পূজা মণ্ডপে ইমান ধুনীয়াকৈ সজাইছে পূজা ইফালে জেলেপি নাখালে হ'বনে এইকাৰণে আমি এতিয়া জেলেপি দোকানত সোমালোঁ জেলেপি ল'বলৈ ঘৰলৈ তো এয়া আমি জেলেপি ল'বলৈ লৈছোঁ আৰু আপোনালোকে বাৰু পূজা চালেনে আৰু জেলেপি খালে নাই কমেণ্টত জনাব তো এয়া আমি জেলেপি লৈ লওঁ এইফালে আমাৰ জেলেপি লোৱা হৈ গ'ল তো এতিয়া ঘৰলৈ যাওঁ আপোনালোকক ঘৰত গৈ দেখাই